নমস্কাৰ বন্ধু বান্ধৱীসকল, জব নিউজ এণ্ড ষ্টেটিকেৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি গভৰ্ণমেণ্ট জবৰ কাৰণে ৰখি আছিলে, আপোনালোকৰ কাৰণে খুবেই সুখবৰ যে ষ্টেট বেংকৰ পৰা ৰিক্ৰুইটমেণ্ট এৰিলে 5008টা পোষ্টৰ কাৰণে। তো আজি আমি গোটেই তথ্য আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণ চাব, স্কিপ নকৰিব। অ'কে, তো বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। তো ইতিমধ্যে মই কৈ দিলোঁ যে ষ্টেট বেংকৰ পৰা ৰিকুৱাৰমেণ্ট এৰিছে। তো আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন বা এপ্লিকেশ্যন ফৰ্ম ভৰিব পাৰে। 7 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, অৰ্থাৎ আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু 27 ছেপ্টেম্বৰলৈকে চলি থাকিব 2022। ঠিক আছে। তো প্ৰথমতে আমি আলোচনা কৰি ল'ম প্ৰথমতে আমি আলোচনা কৰিম ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ওপৰত। তো প্ৰথমতে আছে এজ লিমিট। কি কৈছে? নট বিল' 20 ইয়াৰ্ছ, অৰ্থাৎ 20 বছৰৰ তলত হ'ব নোৱাৰিব, এণ্ড নট এবভ 28 ইয়াৰ্ছ, আৰু 28 ইয়াৰ্ছৰ ওপৰত হ'ব নোৱাৰিব। ঠিক আছে। এজন 1/8/2022 অৰ্থাৎ 1 আগষ্ট 2022 মতে, ঠিক আছে, ডেট ইজ কেণ্ডিডেট মাষ্ট হেভ বিন বৰ্ণ নট আৰ্লিয়াৰ দেন 2 আগষ্ট 1994, অৰ্থাৎ 2 আগষ্ট 1994ৰ আগত জন্ম হ'লে সিহঁতে এপ্লাই কৰিব নোৱাৰিব, এণ্ড নট লেটাৰ দেন 1 আগষ্ট 2002, আৰু 1 আগষ্ট 2002ৰ পিছত যিবিলাক জন্মগ্ৰহণ কৰিছে সিহঁতেও এপ্লাই কৰিব নোৱাৰিব, অৰ্থাৎ ইয়াৰ ভিতৰতে হ'ব লাগিব। ঠিক আছে। তাৰপিছত ৰিলেক্সন অফ আপাৰ এজ লিমিট, অৰ্থাৎ এজ ৰিলেক্সনো দিয়া আছে। SC/STৰ কাৰণে 5 ইয়াৰ্ছ এজ ৰিলেক্সন, আৰু OBCৰ কাৰণে 3 ইয়াৰ্ছ এজ ৰিলেক্সন। অ'কে। আৰু PWD, জেনেৰেল, EWS যিবিলাক আছে, জেনেৰেলৰ EWS হ'ব লাগিব, সিহঁতৰ 10 ইয়াৰ্ছ এজ ৰিলেক্সন পাব, আৰু PWD SC/ST যিবিলাক আছে সিহঁতৰ 15 ইয়াৰ্ছ, PWD OBC যিবিলাক আছে সিহঁতৰ 13 ইয়াৰ্ছ এজ ৰিলেক্সন আছে। PWD বুলি ক'লে পাৰ্চন উইথ ডিজেবিলিটি যিটো আছে, তো সিহঁতৰ কাৰণে SC আৰু STৰ কাৰণে 15 ইয়াৰ্ছ, আৰু পাৰ্চন উইথ ডিজেবিলিটি OBCৰ কাৰণে 13 ইয়াৰ্ছ এজ ৰিলেক্সন আছে। অ'কে। আৰু আচ্ছা, তাৰপিছত এক্স ছাৰ্ভিচমেন যিসকলে আছে, এক্স ছাৰ্ভিচমেন সিহঁতেও এইটোত এপ্লাই কৰিব পাৰিব, আৰু ঠিক আছে। আৰু ইয়াৰ প্ৰিলিমছ যিটো এক্সাম হ'ব, এক্সামত কি থাকিব মই কৈ দিছোঁ। প্ৰিলিমিনাৰী এক্সামিনেশ্যনত কি থাকিব? প্ৰথমতে ইংলিছ লেংগুৱেজ থাকিব। ইংলিছ লেংগুৱেজ নম্বৰ অফ কুৱেশ্যন 30, এণ্ড প্ৰতিটো কুৱেশ্যনৰ বাবে 1 মাৰ্ককৈ থাকিব, আৰু ইংলিছৰ কাৰণে 20 মিনিটছ। ঠিক আছে। নিউমেৰিকেল এবিলিটি 35টা কুৱেশ্যন থাকিব, আৰু প্ৰতিটো কুৱেশ্যনৰ বাবে 1 মাৰ্ককৈ, আৰু এইটো হ'ব 20 মিনিটছ। আৰু ৰিজনিং এবিলিটি থাকিব, সেইটোও 35 মাৰ্কছৰ কাৰণে, 35টা কুৱেশ্যন থাকিব, আৰু টাইম হৈছে 20 মিনিট, অৰ্থাৎ 3টা 1 আৱাৰ পাব আপোনালোকে, 60 মিনিট, 3টাত 1 আৱাৰ পাব। 1 আৱাৰ প্ৰতিটো ছাবজেক্টৰ কাৰণে 20 মিনিটকৈ পাব। ঠিক আছে। তো আপোনালোকে প্ৰিলিমছৰ পিছত যেতিয়া মেইনছ এক্সাম দিব, প্ৰিলিমছ ক্লিয়াৰ হোৱাৰ পিছত তাতে জেনেৰেল এণ্ড ফাইনেন্সিয়েল এৱাৰনেছ থাকিব, 50 মাৰ্কছৰ কাৰণে 50টা কুৱেশ্যন থাকিব, আৰু টাইম থাকিব আপোনালোকৰ 35 মিনিট। অ'কে। আৰু জেনেৰেল ইংলিছ থাকিব, কোৱান্টিটেটিভ এপ্টিটিউড থাকিব, ৰিজনিং এবিলিটি থাকিব। তো এই গোটেইখিনি মিলি 2 ঘণ্টা 40 মিনিটৰ কাৰণে এক্সাম হ'ব। ঠিক আছে। তো তাৰপিছত মই কৈছোঁ আপোনালোকৰ ষ্টেট অনুযায়ী মিডিয়ামবিলাক, আমি যিহেতু অসমৰ পৰা, মই অসমৰটো কৈ আছোঁ। অসমত ইংলিছ, হিন্দী, এছামিছ এণ্ড বেংগলী, এই 4টা লেংগুৱেজত আপোনালোকে এক্সাম দিব পাৰিব। ঠিক আছে। ইংলিছ, হিন্দী, এছামিছ এণ্ড বেংগলীত। আৰু অৰুণাচল প্ৰদেশত দি আছে ইংলিছ এণ্ড হিন্দী, আন্দামান এণ্ড নিকোবাৰত ইংলিছ এণ্ড হিন্দী। তো মেক্সিমাম ইংলিছ এণ্ড হিন্দী, আৰু আমাৰ অসমত আছে ইংলিছ, হিন্দী, এছামিছ এণ্ড বেংগলী। এইকেইটাত দিব পাৰিব আপোনালোকে এক্সাম। ঠিক আছে। আৰু বাকী যিখিনি আছে মই এইখিনি কৈছোঁ আপোনালোকক। মানে এপ্লিকেশ্যন ফিজ যিটো আছে, এপ্লিকেশ্যন ফি হ'ব SC/ST আৰু PWDৰ কাৰণে নীল হয়, এক্স ছাৰ্ভিচমেন সিহঁতৰ কাৰণে নীল হয়, এটকাও নালাগে। আৰু জেনেৰেল বা OBC EWSৰ কাৰণে 750 টকাকৈ লাগিব এপ্লিকেশ্যন ফি। ঠিক আছে। তো আপোনালোকে যদি এপ্লাইটো কৰিব বিচাৰিছে, SBIৰ অনলাইন অফিচিয়েল পৰ্টেলত গৈ আপোনালোকে এপ্লাইটো কৰিব পাৰে। তাৰপিছত কৈ আছোঁ, তাৰপিছত আপোনালোকে চাওক, পোষ্ট নেম হৈছে জুনিয়ৰ এছ'চিয়েট, আৰু টোটেল পোষ্ট আছে 5800টা পোষ্ট। ঠিক আছে। মই এইটো ৱেবছাইটৰ পৰা চাই আছোঁ, আৰু ষ্টেট বেংকৰ পৰা এৰিছে, অলৰেডি কৈলোঁ মই। গ্ৰেজুৱেশ্যন হয়, আৰু এপ্লিকেশ্যন প্ৰচেছটো অনলাইন হ'ব, অফলাইন নহয়। এইটো ষ্টাৰ্ট ডেট 7 ছেপ্টেম্বৰ 2022, আৰু লাষ্ট ডেট হৈছে, এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰাৰ লাষ্ট ডেটটো হৈছে 27 ছেপ্টেম্বৰ 2022। তো ইয়াৰ ভিতৰত আপোনালোকৰ কৰিব লাগিব। আৰু অসমত ইয়াৰ পোষ্ট আছে অনলি 258টা পোষ্ট। ঠিক আছে। অসমত পোষ্ট আছে 258, আৰু গোটেই ভাৰতত আছে 5008টা পোষ্ট। অ'কে। পে'মেণ্টৰ বিষয়ে মই অলৰেডি ক'লোঁ। জেনেৰেলৰ হয় 750 টকা, EWSৰ 750 টকা,
আৰু OBCৰ 750 টকা, আৰু বাকী SC ST তাৰপিছত পাৰ্চন উইথ ডিজেবিলিটিজ তাৰপিছত এক্স ছাৰ্ভিচমেন এই সকলোবিলাকৰ কাৰণে কি হয় ফ্ৰী হয়, সিহঁতে পে'মেণ্ট কৰিব নালাগে। অ'কে, তো আপোনালোকে যিহেতু ইচ্ছুক হয় অতি সোনকালে এপ্লাই কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এইটো চেনেলৰ যোগেদি আমি বহুত ইম্পৰ্টেণ্ট চাকৰিৰ বিষয়ে যিখিনি আমাৰ ৰিকুৱাৰমেণ্ট এৰে, তো সেই বিষয়ে মই ভিডিঅ' আপলোড কৰোঁ, আৰু যিখিনি পঢ়িব লাগে কোৰ্চৰ বিষয়ে আমাৰ চেনেলত ভিডিঅ' আপলোড হৈ থাকে। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টি শ্বেয়াৰ কৰিব, যাতে সকলোৱে ভিডিঅ'টি চাব পাৰে আৰু এপ্লিকেশ্যনটো কৰিব পাৰে। ঠিক আছে, তো আজিৰ কাৰণে ইমানখিনি আছিল। থেংক ইউ।